আসলে বোরিং সিংড়া খানে তাই কিন্তু সিংড়া সিংড়া মুখবি দে পরথা মরথা এখন বেকিং পাউডার দিয়া থাকে বয়া গেস্টিকো আৰু আছে ডক্টৰৰ তাকে দাউবা লাগে এই আহু বলে সিংড়া খাই লিপি ইফালে মায়ে আৰু তাৰমানে কি মানা কৰি আছে গেষ্ট্ৰিকৰ কাৰণে কিন্তু আজি তাৰমানে আপোনালোকক এক টুকুৰা এনে এক টুকুৰা জাগাত লৈ যাম য'ত সিংড়া তাৰমানে গেষ্ট্ৰিক ফ্ৰী প্লাছ অইলি নহয় অইলি ফ্ৰী আপুনি এনেকৈ ধৰিব না চিপচিপাটো নাপায় গতিকে যাই থাকোঁ তাকে লগেন বোলক ডাঙৰৰ লগত আমি আহি গলো আৰু লাহে কৰি চিংৰা আনবা হতা চিংৰা খাব লাগিব আজি গতিকে বোলক দোকানক লগিন যাই থাকো চিংৰা আনবা নাকি হা তুমি খাবা না তুমি এতিয়া খাবা চিংৰা চিংৰা মেন ডাব চিংৰা মেন বৰপেটা জয় খা তো গাইজ লাহে লাহে ফাইনেলি আহি পালো আমি সেই বিলুপ্তাৰ চৌক এইখিনি জেগাখিনি বিলুপ্তাৰ চৌক বুলি কয় এই চৌকটো এই বিলুপ্তাৰ চৌকৰ পৰা তুমি বাহাতে ঘূৰাই দিবা আমাৰ বৰপেটাৰ ফালৰ পৰা আৰু যদি বাৰাদি হৈ আহে বাৰাটিৰ পৰা আগাতে হ'ব এইখান চিংৰাৰ টেষ্ট কেনে হা কেইটা খালা বৰ্তমানক লগিন এটা ষ্টাৰ্টিং খাবি নাকি তই খাবি হে এই কাটি দিয়া চিষ্টেমটো ভাল লাগে ন তোমাৰ টেষ্ট কেনে হৈছে বঢ়িয়া কবা আৰু গৰম বিৰাট তো গাইজ ফাইনেলি মই পুৰাৰ দোকান আহি পালো লাহে লাহে ঘৰৰ পৰা গতিকে ঘূৰ্ণি নিবা দিছিল চিংৰা গতিকে আজি পুৰাই কেনে সেনকেন বানৈ কিমান বছৰতে দোকান দিলা গোটেইখিনি জানিম আৰু আপোনালোককো দেখুৱাম গতিকে ভিডিঅ'টো চাব মানে কি ভিডিঅ'টো এই কাৰণে বানালো কেইদিনমান আগত মই আৰু মোৰ লগৰ ল'ৰা যিটো মানে কি ইনষ্টাগ্ৰামৰ এটা আমি ভিডিঅ' দিছিলোঁ খুৰাক মই এনে ভিডিঅ'টো কৰিছিলোঁ তাতে ভিডিঅ'টোত বহুত ৰেছপন্স পাইছোঁ প্ৰায় 50,000 মানুহ বেছিকৈ চাইছে আৰু মোটামুটি 1,500-2,000 মান হ'ব না ডাঙৰ 1,500-2,000 মান শ্বেয়াৰ হৈছে আৰু বহুত কমেণ্টো হৈছে ইভেন মানে কি গুৱাহাটীৰ পৰাও প্লাছ আমাৰ বৰপেটাৰ ল'ৰা এটা সি বৰ্তমান ইটালীত থাকে তেওঁ কমেণ্ট দিছে বহু বছৰ ধৰি খানাই আৰু বহুতে সুধি আছে যে কি লোকেশ্যনটো ক'ত গতিকে লোকেশ্যনটো আপোনাৰ গোটেই ডিটেইলছখিনি জানাম আৰু খুৰাৰ মুখৰ পৰা দুই একাষাৰ আমি আজি অলপমান মানে কথা শুনিম তো বোলক এই গাইজ বৰ্তমান আপোনালোকে দেখা পাইছে কাষ্টমাৰৰ ভিৰ দেখা পাইছে না মোৰ লগত আছে বৰ্তমান আজি আমাৰ ভাইটি মানে খুৰাৰে ল'ৰা হয় তোমাৰ নামটো হেমাংগ ওজা তো ভাইটিৰ নাম হেমাংগ ওজা এওঁ খুৰাক অলপ সহায় কৰি দিয়ে তুমি ৰেগুলাৰ আহা না ৰেগুলাৰ মাজে মাজে আহো মাজে মাজে হেল্প কৰি দিয়াৰ কাৰণে আহা না আৰু তুমি এই চিংৰা বানাটো খুৰাৰ পৰা শিকছা দেউতাৰ পৰা শিকছা আচ্ছা তো বৰ্তমান আমি অলপ খুৰাৰ লগত কথা পাতিম তো খুৰা আপোনাৰ এই দোকানখন মানে দিবা মোটামুটি কিমান মান বছৰ হ'ল 26 বছৰ হ'ল 26 বছৰ হৈছে তো ময়ো তো কেইদিনমান আগত আহি খাই গেলো মানে কি বহুতে টেষ্ট পাইছোঁ খাই সেইকাৰণে আজি ভিডিঅ'টো বনাম বুলি আহিছোঁ তো আপোনাৰ যিটো মানে কি টেষ্ট হয় আপুনিতো আমি জানামতে আজিলৈকে আমি পিঁয়াজ পাইবা নাই পিঁয়াজ নেদে আপুনি আচ্ছা আপোনাৰ পিঁয়াজ নেদা কাৰণটো কি কাৰণটো মানে আগতে মই মছলা দিছিলোঁ মছলা দিয়াতে মানে পেকেট মছলাও দি চাইছোঁ নিজে কৰিও চাইছোঁ মানুহবিলাকে অলপ পেটৰ কমপ্লেইন হয় বুলি কয় পেটৰ কমপ্লেইন তাৰ বাবদ মই মছলাটো বহুত ভাবি কি দিওঁ মই চিন্তা কৰিব লগা হ'ল চিন্তা কৰি মই নৰসিংহৰ পাত দিলোঁ নৰসিংহৰ পাত দি আৰু ভাবলো ভেদাইলতাৰো দিওঁ নেকি ভেদাইলতাৰ পাত দিলোঁ তাৰ বাবদ এনেকৈ চলি আছোঁ আৰু মই ঠিকে আছে তো খুৰাৰ পৰাতো আপোনালোকে শুনলাকে পিঁয়াজ নেদা কাৰণটো আৰু এটা কথা চিংৰা আমি বেলেগতো খাইছোঁ আপোনালোকেও খাইছে বৰপেটাৰ মানুহখিনিতো এৰে মানুহখিনি গোটেইবিলাকে জানেয়ে মানে কি চিংৰাৰ নাম আছে খুৰাৰ দোকানত আৰু যিটো মানে কি বেলেগৰ দোকানত খাৰ লগে হাতত যিটো অইলি তাৰমানে যিটো চিপচিপা হয় যিটো আমি কাগজেদি এনেকৈ সেই কৰি ল'ব লাগে হাতখন মানে তেলতেইলা হয় খুৰা মানে যি চিংৰা মই এটা সেইটো খামো মই আপোনালোকক দেখুৱাই আছোঁ খুৰা এটা চিংৰা দিবচোন
কাগজ নলকে মানে কি এইটো তাৰে মাজত আৰু এটা কথা কওঁ এই ভিডিঅ'টো মানে কি সেই নহয় মানে কি স্পন্সৰ মানে ভিডিঅ' নহয় যে খুৰাৰ পৰা আমি এই ভিডিঅ'টো কৰি দিয়াৰ কাৰণে বা পইচা ল'ম বা কিবা ল'ম সেইটো নহয় খাই ভাল পাইছোঁ সেইকাৰণে কৰিব আহিছোঁ আৰু আগতে আমি ইনষ্টাগ্ৰামৰ সেইটো কথাটো কৈছোঁৱে আপোনালোকে যদি মানে ফ'ল' কৰা নাই ফ'ল' কৰি ল'ব ভিডিঅ'টো আছে ভিডিঅ'টো চালে আপোনালোকে গম পাব আৰু বিশেষ কথাটো হৈছে মানে কি এইটো যিটো এই চিংৰা মই লাষ্টটো হয় ন এইটো মই খাম বাৰু আপোনালোকে নাভাবো যাতে আৰু মই তাতে থৈ দিম মোৰ হাতখন দেখি আছোঁ পাইছে ড্ৰাই পাইছে ড্ৰাইনেছ দেখিছে ফুল্লি ড্ৰাই একদম আৰু মানে কি এটা বেলেগত চিংৰা খালে খাব মন নাযায় এতিয়া 2-3টা আপোনালোকে আৰামছে খাব পাৰিব একদম ইজি নো গেষ্ট্ৰিক তো খুৰাৰ দোকানত যিখন আমাৰ চেণ্ট পল স্কুল আছে চেণ্ট পল স্কুলৰ পৰা বহুত আহে অলপ আগতে একজন মানুহ গ'ল আমাৰ সন্মুখৰ পৰা মোৰ ঘৰৰ পৰা মোটামুটি খুৰাৰ 1.5 কিলোমিটাৰ মান হ'ব না 1.5 কিলোমিটাৰ মান দূৰ হ'ব গতিকে তাৰে পৰা আহি এতে চিংৰাখিনি লৈ যায় চিংৰাখিনি লৈ যায় কাৰণ এইটোৱে মানে কি বঢ়িয়া চিংৰা আৰু বিশেষ কৰি মই লোকেশ্যনটো কৈ দিওঁ আপুনি যদি সিফালে গুৱাহাটীৰ পৰা সেনেখন দৌলালৈ আহে বাৰাদি পাৰ হৈ আহে মেইন বিলতাৰী হাতী চক বুলি ক'ব চকুত দেখাই পাব আৰু যদি আপুনি মন্দিয়া মানে কি কলেজ ৰোড হৈ সেনেকৈ বাজাৰেদি আহে পাঁচচালি পইণ্ট হৈ আহে আমি এখানে বৰ্তমান জহাৰ পৰা আহিছোঁ তাৰে পৰা আহিলে তেল ডিপুটো পাৰ হৈ আহে বিলতাৰী হাতী চক তাতে পাই যাব গতিকে আৰু বৰ্তমান আপোনালোকক ষ্টাফিংখিনি দেখুৱালোঁ এথেন আমি ভাজাটো দেখুৱাম খুৰা আপোনাৰ দোকান খোলা টাইমটো কেইটা দোকান খোলা টাইমটো মই ঘৰৰ পৰা 8টা বজাত আহি পাওঁ আহি পোৱাৰ পাছত যা যোগাৰগিলা কৰোঁ কৰি উঠি তাৰে পিছত চিংৰা বনালি তাৰে পিছত মোৰ 11টা মানত চিংৰা হয় আৰু 11টা মানত চিংৰা হয় আচ্ছা মোটামুটি চিংৰা মোটামুটি দিনটোত মোটামুটি কিমানটামান বিক্ৰী হয় 100টা 160টা এনেহেন যায় আৰু মানে অলপ অলপ কৰি বানি থাকোঁ মই মানে একলাইও কেতিয়াবা কৰিব লাগে কেতিয়াবা লগে ভাগে কৰিলে 3 খোলাও হয় সেইখিনি আৰু কেতিয়াবা যদি একলাই কৰোঁ 4 খোলাও হৈ যায় অলপ অলপকৈ গ্ৰাহকেও ভাল পায় খাই গৰমো থাকে সেই হিচাপত মই মানে কৰি আছোঁ আৰু মই জানামতে মই প্ৰথমতে আহোঁতে 1 খোলা চিংৰা অলৰেডি গ'লে বৰ্তমান 2 নম্বৰ খোলা এই চিংৰাটো ইয়াত মানে কি দি দিয়া হৈছে বৰ্তমান টাইম হ'ল টাইম কেইটা বাজছে 11:40 তো 12টাই বাজে 20 মিনিট আছে গতিকে এইটো 2 নম্বৰ খোলা খুৰা 1 খোলাত মোটামুটি কেইটামান চিংৰা যায় 40টা কেতিয়াবা 50টাও হয় কেতিয়াবা 30টাও হয় কেতিয়াবা 25টাও হয় একদম কম থাকলে ক'ৰবাত 20টাও বনাব লগাত পৰে এনেকৈ কৰি থাকোঁ আৰু তো বৰ্তমান চিংৰা ষ্টকত নাই এটা চিংৰা আছে মই দেখাই দিছোঁ আপোনালোকক লাষ্ট চিংৰা তো মানে কি কথাটো হৈছে কি যদি আপোনালোকে চিংৰা খাব খোজেও ময়ো 2-3 দিন খুজিছোঁ মোটামুটি চিংৰা খাব লগাক লগিন এতে লাখ লাগব মোটামুটি ভাগ্য লগা হেন মানে কি মই কোৱা কথা নহয় মই কমেণ্টৰ পৰাই মানে পৰিচয় কৈছোঁ কেইটামান চেণ্ট পল স্কুলৰে ল'ৰাই তাতে কমেণ্ট দিছে যে এটা চিংৰা লোৱাৰ কাৰণে বহুত হাহাকাৰ তাৰমানে ঠাইপে বৰ্তমান স্কুল ছুটি হোৱা নাই ছুটি হ'লে বা জিৰণি টাইমত সেই বস্তুখিনি আপোনালোকক দেখুৱাব পাৰিলোঁ হয় আৰু বিশেষ কৰি ক'ব লগাখিনি আৰু যদি ভিডিঅ'টো আমাৰ বৰপেটাৰ মানুহখিনি চাই আছে খুৰাৰ কাৰণে হওক বা আমাৰ কাৰণে হওক বৰপেটাৰ যিখিনি মানে এতে মানে আমাৰ যিটো এতিয়া টেষ্ট দিছে বেলেগ কোনো দোকানে দিব পৰা নাই গতিকে বস্তুটো অলপমান শ্বেয়াৰ কৰি দিব নাকি কয় গাইজ মই যিটো কাৰণত আহিছিলোঁ মই সেইটো কাৰণটোৱে বাহিৰে গৈছোঁ ঘৈণীৰ কাৰণে মোক ঘৈণীয়ে কৈছিল যে কি চিংৰা নিবা দিছিল গতিকে চিংৰা মই পাইছোঁ আৰু বৰ্তমান মই ৰখিব লাগিব কাৰণ 1 খোলা মানে কি মই ভিডিঅ' বানোতে মই ল'বও পাৰিলোঁ গতিকে গৰমে 1 খোলা উঠাই দিছে যাতে ময়ো ঘৈণীক লৈ যাম আৰু তাইও খাই কেনেহেন পায় টেষ্টটো মই আপোনালোকক তাইৰ পৰা কমেণ্টটো আপোনালোকক জনাম তো অলপ টাইম ৰখোঁ নাকি কয় গাইজ চিংৰা ইন দ্য মেকিং এই খুৰা এই মোটামুটি এইখিনি বানোতে কিমান টাইম লাগে আপোনাৰ 25 মিনিটমান লাগে বেছি হ'লে আৰু কমতি হ'লে 15 মিনিটতো হয় 20 মিনিটতো হয় আৰু চিংৰাৰ প্ৰাইচটো মই আপোনালোকক কোৱাই নাই চিংৰাৰ প্ৰাইচ হৈছে এটা চিংৰা 10 টকা যিটো মানে কি মোটামুটি এটা খালে পেট ভৰি যায় খুৰা আপোনালোকৰ খেলা চলোৱা মানুহ বা ৰিক্সা চলোৱা মানুহ তেওঁলোকে আহে আহি পেলাই খায় কেতিয়াবা কোনোবাটো 2টা খায় কেতিয়াবা এটা খায় আৰু তাহোঁ খেপ মাৰি থাকে ন তো
তো ভোক লাগলে বৈদ্য ভোক লাগলে এটা গৰম গৰম আছে ঠাণ্ডাৰ কোনো মেলে নাই জিভা টিভা পৰি যাব সেইটো আপোনালোকৰ ৰিস্ক মানে কি বাৰ্ণৰ ল'ব লাগিব এতে মুখত আৰু মানে কি মোৰ লগৰ ল'ৰা ইয়ে মৃগাংক বা থাকে তুমি কেইটা আছা দুটা দুটা only two অনলি টু তো আমাৰ এওঁৱে দুটা মাৰি দিছে মই এটা মাৰছো আৰু বাকীখিনি মই ঘৰক লৈ যাম আৰু গাইছ হেৰি কৰিব ভিডিঅ'টো যিমান পাৰে অলপমান শ্বেয়াৰ কৰি দিব মই আৰু একবাৰ ক'লো আপোনালোকক ধন্যবাদ মানে কি চিংৰা যিটো মানে কি এইটো মানে যিটো ড্ৰাইনেছটোৰ মানে এইটো ৰাজ কি আৰু আজি মানে কি খুৰাৰ মুখৰ পৰা আমি গম পাম আৰু আপোনালোকে ট্ৰাই কৰিলে কৰিব পাৰে কিন্তু খুৰাৰ দৰে সেই হাতত যদি আপোনালোকে দিবা আৰু নাই খুৰা এইটো মানে ৰাজটো মানে অইলি হয় নাটকে যে ময়দাটো মাৰতে অন্য 400 গ্ৰাম দি সকলে পাৰে মই 450 গ্ৰাম দিওঁ দি ফেলে তাক মাৰাতে ভালকে হেৰি কৰো কৰি ফেলে জুইটো কিন্তু কম বেছ থাকে কৰিব লাগিব যে এটা সময়ত কম দিব লাগে এটা সময়ত বাঢ়ে দিব লাগিব এনেকা বাঢ়ে যাই থাকিব লাগিব একবাৰ যাৱাৰ গুণত তাৰ মানে এইটো তেলটো ময়দাৰ পৰা ওলে গুচি আহে আৰু আপোনাৰ মই দেখা পালো এটা বস্তু কিছুমান মানে কি অলপ বেছিকে মানে অলপ হেৰি কৰি ভাতছে কিছুমান ভাজা নাই মানে কি গ্ৰাহক বিলাকে বিভিন্ন ধৰণৰ মানে গ্ৰাহক আছে তাৰ মানে কিছুমানে কাঢ়া ভাজা খায় কিছুমানে দোৱা লাগে কিছুমানক ফাটাও লাগে কিছুমানক একদম অদাও লাগে এনেহেন কোৱালিটিত বানং আৰু মই অলপ শিখলা মালুকে তাৰ মানে এটা হেৰি কৰি উইলং আৰু কিবা কৰি তো মোৰ গুৰিত বৰ্তমান এজন গ্ৰাহক আছে ভাইটি এটা ভাইটি কেনেহেন খাই ভাল পায় মই সুধিম ভাইটি তুমি কেনেহেন খাই ভাল পাবা মইতো খৰেন খাই ভাল পাওঁ খৰেন চাই লাগে মানে কি ডেইলি তুমি খাবা না ডেইলি সৰু পৰাই খাই আছো ক্লাছ 5 ৰ পৰাই খাই আছো টেষ্ট কেনেহেন পাইছা তুমি ইকুৱেল কোৱান্টিটি আৰু মানে টেষ্টটো একে আজি সমান হৈছে সৰু পৰাই খাই আছো আৰু প্ৰাইচটো কেনেহেন তোমাৰ প্ৰাইচটো 10 টকাত চিংৰা কতো নাপায় নাই চিংৰা তো সকলোৱে আহিব পাৰে ইয়াত ঠিক আছে থেংক ইউ তো ভাইটিৰ মুখৰ পৰা মই শুনলো আৰু বিশেষ কৰি খুৰাৰ মই মানে গুড নেমটো কি মই শুনাই নাই খুৰাৰ আপোনাৰ মানে কি ভাল নামটো কি অৰিজিনেল নাম মোৰ ধনঞ্জয় ওজা তো এওঁৰ নাম হৈছে মানে কি ভাল নামটো হৈছে ধনঞ্জয় ওজা আৰু জয়কা চিংৰা বুলি ক'লে এওঁক মানে শ্বৰ্টকাটত মাতে আমাৰ এইটো বৰপেটাত এওঁক মানে কি জয়কা বুলিয়ে মাতে যদি জয়কা চিংৰা বুলি কয় ফেমাছ আৰু আপুনি যদি বিচাৰিও নাপায় যদি সোধে কৈভাত বৰপেটাত যে জয়কা চিংৰা ক'ত পাম কোনখিনি লোকেশ্যনখিনি দেখে দিব তো আশা কৰোঁ আপোনালোকে আহিব একবাৰ ভিজিট কৰি চাব তো মানে কি আহি একবাৰ টেষ্ট কৰি যাব মোৰ চিংৰা লোৱাই নাই মই পুৰা পেকিং কৰবাই দিছো তো আপোনালোকে দেখি আছো তো মোৰ চিংৰা মোৰো পেকিং হৈ গ'ল মোৰো ইফালে কাম আছে গতিকে ঘৈণীও ৰখি আছে গতিকে ঘৈণীৰ কাৰণে চিংৰা লৈ ললো তো এথেন ঘৰক লগিন যাই থাকো পুৰা ভাল লাগিল আপোনাৰ লগত ভাল লাগিল তো আপোনালোকে ভিডিঅ'টো যিমান পাৰে অলপ মই বিশেষ কৰি বৰপেটাৰ মানুহখিনি কৈছো অলপমান শ্বেয়াৰ কৰি দিব থেংক ইউ বাই বাই তো গাইজ বোলা কথা গৰম গৰম চিংৰা লৈ যাব লাগে আৰু ঘৈণীক খুৱাব লাগে তুমি কিবা ক'বা নেকি তোমাৰ পেট ভৰ্তি এওঁৰ পেট ভৰ্তি মানে কি লিপিকা বৰ্তমান আমাৰ ঘৰত নাই তাই মায়াক ঠেত আহিছিল গতিকে বাহিৰে মায়াক ঠেত চিংৰাখিনি তাইক দি যাওঁ গতিকে দিছে যাবা আপোনালোককো জানাম বুলি কৈছিলো ন চিংৰাৰ টেষ্টটো খাই তাই কেনে পায় এথেন কথাটো হৈছে কি তাই বা এথেনে খাই না নাখায়ে ভাল পা বুলিয়ে ক'ব গতিকে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ নাকে যাই চাওঁ তাকে লগিন কি হয় নাকি কয় গাইজ কি গাইজ তো গাইজ ফাইনেলি চাচুমাৰ ঘৰ আহি পালো মানে কি লিপিকা ইয়াতে থকা বুলি নকৈছিলো এই চিংৰাখিনি তাইক দি আহোঁ ৰ'ব প্ৰথমতে খাই না নাখায় বা এথেনে চিংৰা তোমাৰ ভিতৰত নাযাওঁ আহা লৈ লোৱা চিংৰা এথেনে খাবা না কেথেন খাবা ঘৰত নেনো কেথেনে খাবা এথেনে খাবা তাৰমানে মই ভিডিঅ'ত কৈছিলো যে কি খাই টেষ্টটো কেনে পায় এই আগে পিছে খাইছিলা না তেওঁৰ দোকানৰ চিংৰা জয়কা চিংৰা কেনে পাইছিলা হা টেষ্ট কেনে বঢ়িয়া খাই বঢ়িয়া লাগে গেষ্টিক উঠছে নেকি তোমাৰ কোনোবা দিনা উঠে এমা কেইটা আনছা তুমি বহুত আনছা 5টা আনছো বাপ্পা ইচ্ছা দুটাই খাম আজি মই তো গাইজ তাই খাই থাকাৰ লগে নৰখো মোৰো কাম আছে গতিকে তাই অলৰেডি কৈছে তাই আগতে বোলে চিংৰা খাইছে খাই খুবেই ভাল পাইছে গতিকে আজিলৈ ভিডিঅ'টো ইমানতে এৰিলো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব Yummy!